হেই গাইজ, এটা ধুনীয়া ৰাতিপুৱাৰ সৈতে কলকাতাৰ পৰা গুড মৰ্ণিং। আৰু আজি আমাৰ আছিলে কলকাতাত 4 নম্বৰ দিন, আৰু এতিয়া আমি গৈ আছোঁ চাহ খাবলৈ। গুড মৰ্ণিং। মই এতিয়া ওলাই আহিছোঁ চাহ খাবলৈ, আৰু চাহ তাহ খালোঁ। খোৱাৰ পাছত দাদাই সি ৰুমত গুচি গ'ল, আৰু এখন পাৰ্ক দেখিলোঁ, মানে ৰুমৰ আগতে আছে, ৰুমৰ পৰা সন্মুখতে আছে এইখন পাৰ্কখন। তো পাৰ্কলৈ মই খোজকাঢ়িবলৈ আহি গ'লোঁ আৰু দুটামান ক্লিপ লৈ গ'লোঁ। তো চাই আছোঁ তাকে। তো কলকাতাৰ পাৰ্কখনৰ ইমান মানে ভাল নহয়, ইমান কিবা এণ্ট্ৰি ফিজ একো নাই, মানুহ চানুহ একো নাই, জাষ্ট আহে আৰু খোলা পাৰ্ক আৰু মানে সোমাব পাৰে, খোজ কাঢ়িব পাৰে যি লাগে। তো তেনেকৈ আৰু অলপ চোৱাত ভিউ দেখাই দিওঁ। আৰু মই যে কৈছিলোঁ যে আমাৰ ৰুমটো, এইটোৱে হ'ল আমাৰ ৰুমটো বন্ধন। তো এইটোতে আছিলোঁ, ইয়াৰ পৰা দেখি আছিলোঁ মানে ওপৰৰ পৰা পাৰ্ক, ধুনীয়া লাগিলে। তো আহি পেলাই এতিয়া অলপ ভিডিঅ' শ্বুট কৰি আছোঁ আৰু মোৰ সন্মুখত তুমি যোনটো লেক দেখিছা, এই লেকটোৰ কাৰণে এই ঠাইখিনিক লেক টাউন বুলি কোৱা হয়। কলকাতা গৈ ফাইনেলি ইয়াত আহিছোঁ ন, তো ভাল লাগিছে। জেগাবিলাকো বহুত বেলেগ, বহুত মানে আমাৰ টোটেলি তাৰ পৰা বহুত বেলেগ মানে, আৰু গুৱাহাটীৰ পৰা বহুত ডাঙৰ। ইয়াত বহি আছোঁ, অলপ চাই আছোঁ পাৰ্কত বহি। মই অকলে আছোঁ পাৰ্কত, এতিয়া বেলেগ আৰু কোনো নাই। ভাল লাগিছে বহুত বহি পেলাই, কিবা এটা ৰিলেক্স ফিল কৰিছোঁ মানে। আৰু অলপ সময় ইয়াত সময় অতিবাহিত কৰাৰ পাছত আমি ওলাই গ'লোঁ কলকাতাৰ এখন 150 বছৰ পুৰণি মাৰ্কেটলৈ। বৰ্তমান আমি থকাৰ পৰা ইয়াৰ দূৰত্ব আছিল 40 কিলোমিটাৰ। তো গাইজ, কলকাতাৰ নিউ মাৰ্কেটত খোজকাঢ়ি আছোঁ এতিয়া, আৰু দোকান বিচাৰি আছোঁ দিনদয়াল ভালপোৱাৰ আগত। তাতে বিল্ডিংবিলাক দেখিছে ব্ৰিটিছৰ দিনৰ এইবিলাক পূৰা। তো ব'লা আগলৈ যাওঁ। আৰু কোৱা হয় যে কলকাতাৰ ধৰমতলাত থকা এই মাৰ্কেটখন প্ৰায় 150 বছৰ পুৰণি, আৰু এই মাৰ্কেটখনৰ নাম হ'ল SS হক মাৰ্কেট। এই মাৰ্কেটখন অ'পেন হৈছিল 1 জানুৱাৰী 1874 চনত, আৰু ইয়াত প্ৰায় 2000তকৈও বেছি শ্বপ আছে। আৰু ইয়াত ডাঙৰৰ পৰা ডাঙৰ, সৰুৰ পৰা সৰু সকলোবোৰ বস্তু পোৱা যায়। আৰু ইয়াত আহি মই কথা এটা গম পালোঁ, আমাৰ অসমৰ তুলনাত ইয়াত কাপোৰৰ দাম বহুতেই কম। কিন্তু মোৰ হ'লে একো কিনা নহয়, কাৰণ মোৰ ইণ্টাৰেষ্ট কাপোৰত নহয়, আছিল ভিডিঅ'ত। তো ইয়াৰ পাছত আমি এখন জুচৰ দোকানলৈ আহিলোঁ, আৰু জুচ খালোঁ। জুচ খোৱাৰ পাছত মই প্ৰথমবাৰৰ বাবে দেখিলোঁ য'ত ৰাস্তাৰ দুয়োফালে ট্ৰেইন আৰু মাজত গাড়ী চলি আছে।
গাইজ এতিয়া পালোহি আমি কলকাতাৰ ছেকেণ্ড হেণ্ড কেমেৰা মাৰ্কেট আৰু এইফালে যিমান দোকান দেখিছে চব কেমেৰা ছেকেণ্ড হেণ্ড আৰু কাৰোবাক যদি ছেকেণ্ড হেণ্ড কেমেৰা লাগে ইয়াৰ পৰা ল'ব পাৰিবা আৰু হক মাৰ্কেটৰ মানে বেক চাইডে হয় দেখাই আছোঁ তোমালোকৰ কেমেৰা দোকান আমি আহিছিলোঁ ইয়াত ডিমজেল এডাল থ্ৰ' কৰিবলৈ আৰু এইখন দোকানতে দিয়া হৈছে ইয়াত তো চাওঁ এতিয়া ভাল হৈছেনে নাই গাইজ এইবিলাক পিছত যিমান দোকান দেখিছে চব কেমেৰা দোকান হয় ছেকেণ্ড হেণ্ড লাগে নতুন লাগে পুৰণা লাগে ইয়াত আহি ল'ব পাৰিবা তুমি আৰু আমি মাৰ্কেটৰ পৰা চিধা আহিলোঁ ৰুম কাৰণ দিনটো ঘূৰি ঘূৰি ভাগৰো বহুত লাগিছিল গাইজ আমাৰ পেকিং চেকিং হৈ গ'ল ইফালে পূৰা পেকিং হৈ আছে আৰু কলকাতাক বাই বাই একবাৰ সোমাই আহি গ'ল তো আজি 9টা বজাত ট্ৰেইন আছে আৰু আমি এতিয়া ওলাই যাওঁ ৰুমৰ পৰা চেক আউট টাইম হৈ গ'ল এতিয়া পেকিং কৰি আছোঁ পূৰা বেগ আছে ইয়াত এইটোৱে আছিলে ৰুমটো তো এতিয়া আমি ৰুমৰ পৰা ওলাই আহি ৰুমৰ ওচৰৰ কাষতে এখন পাৰ্ক হয় এখন পাৰ্কত বহি আছোঁ অলপ টাইম আৰু লাহেকৈ টাইম হ'ব আমি ওলাই যাম তো এইফালে দাদা অনলাইনত চাই আছে তো যাবলৈতো মন যোৱা নাই তথাপিও যাবতো লাগিবই আৰু এই 5 দিনত যি হ'ল 5 দিনৰ কাৰণে আহিছিলোঁ বৰ্তমান আৰু এই 5 দিনত যি দেখুৱাব পাৰিলোঁ সকলোবোৰ দেখুৱালোঁ তোমালোকক আৰু কেনেকুৱা লাগিলে কমেণ্টত জনাবা আৰু ঘৰটোতো যাব লাগিব এতিয়া কাৰণ কোনো এটা ঠাইত নৰখি গৈ থকাৰ নামেই হৈছে জীৱন আৰু ইয়াৰ উপৰিও বৰ্তমান ইণ্ডিয়াত চলি আছিল ৱৰ্ল্ড কাপ আৰু আজি আছিল ফাইনেল মেটছ ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়া আৰু ইয়াতে বহি বহি চিপছ খাই আমি অলপ মেটছখন উপভোগ কৰিলোঁ তো প্ৰায় বহুত সময় পাৰ কৰিলোঁ এইখিনি জেগাত আৰু পাৰ্কখন সঁচাকৈ মানে বহুত ভাল লাগিলে একদম মানে পিচফুল পূৰা ঠাণ্ডা হুলস্থুল একো নাই আৰু এতিয়া আমাৰ টাইম হৈ গ'ল আৰু ট্ৰেইনত তো গৈ থাকোঁ আৰু লাহেকৈ তো ব'লা আৰু গাড়ীত বহি অনুভৱ কৰিলোঁ সময়বোৰতো পাৰ হৈ গ'ল কিন্তু এক বুজাব নোৱাৰা স্মৃতি মই মোৰ লগত লৈ যাম আৰু সঁচাকৈ এই 5 দিন সময় কেনেকৈ পাৰ হৈ গ'ল অকণো ধৰিবই নোৱাৰিলোঁ এই ঠাইখনৰ খোৱা বোৱা মানুহবোৰ আৰু এই ওখ ঘৰবোৰ তো আমাৰ ট্ৰেইনখন আহিলে আৰু তো অথনিৰ পৰা ৰখি আছিলে আমি গমেই নাপাওঁ এতিয়াহে চাই পেলাই গম পাইছোঁ আৰু ট্ৰেইন বুলি এইখন এইফালে তো এইফালে এইখন হৈ গ'ল কলকাতাটো আগৰতলা ট্ৰেইন তাৰপাছত দৰ্জা খোলা নাই এতিয়াও লাহেকৈ খুলিব সোমাম আৰু ট্ৰেইনত সোমাই মই শুই গ'লোঁ আৰু ৰাতিপুৱা সাৰ পাই দেখিলোঁ যে প্ৰায় বহুদূৰে আগবাঢ়ি আহিলোঁ আৰু যেতিয়া বাহিৰৰ পৰা আহি আমি অসমত সোমাইছোঁ ন কি ক'ম তোমাক এক বুজাব নোৱাৰা শিহৰণ জাগি উঠিছে তো সেই আমি জাষ্ট পাইছোঁ এতিয়া কোকৰাঝাৰ আৰু বৰ্তমান কোকৰাঝাৰ ষ্টেচনটো পাৰ হৈছোঁ আৰু তো এতিয়া আমি গৈ আছোঁ ডাইৰেক্ট গুৱাহাটীলৈ তাৰপিছত গুৱাহাটীৰ পৰা যাম আমি ডাইৰেক্ট নগাঁও চোলা দাদা বহি আছে চাইডত ই পূৰা খিৰিকী মানে ভিউ চাই আছে বাহিৰৰ মানে পৰিৱেশটো আৰু পাহাৰ পথাৰ তো গ'লাটো আমি দেখাই আছোঁ
তোমাক মই গেটৰ মুখত গৈ দেখাই আছোঁ এতিয়া ধুনীয়াকৈ ভিউ তোমাৰ বাহিৰৰ তো অলপ চিনেমেটিক মাউণ্টেইন ভিউ তো চোৱা ব'লা গৈ আছে এইটোৱেই হ'ল মোৰ কলকাতাৰ শেষ ভিডিঅ'। ইমান এটা আইডিয়া নাছিল যে ভিডিঅ'টো কেনেকৈ বনাম, মাথো বনাম বুলি ভাবি গৈছিলোঁ ঘৰৰ পৰা। আৰু মোৰ হাতত মোৰ ফোনটোৰ বাহিৰে একো নাছিল য'ত মই তোমাক আৰু ভালকৈ অলপ দেখুৱাব পাৰিম। আৰু নতুন চেনেল খুলিছোঁ, ইউটিউব জগতত প্ৰথমবাৰ আহিছোঁ, সেইবাবে হয়তো কথাবোৰ ক'বলৈ অলপ কমফৰ্ট ফিল কৰা নাই। তথাপিও মই যিমানটো পাৰোঁ সিমানখিনি তোমাক দেখুৱাব চেষ্টা কৰিলোঁ আৰু অলপ এই ট্ৰেভেল এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰিলোঁ তোমাৰ লগত। আশা কৰোঁ তুমিও ভালে আছা। আজিৰ ভিডিঅ'টো ইমানতেই শেষ কৰিছোঁ আৰু আকৌ নতুন ভিডিঅ'ৰ সৈতে লগ পাম। তো টেক কেয়াৰ, বাই বাই এণ্ড ধন্যবাদ।